হেল্ল' ভিউৱাৰ্ছ, মই চিৰঞ্জীৱ। আজি আহিছোঁ নাৰায়ণপুৰৰ খুৰা এজনৰ ঘৰত। এটা মুচুৰাগোম সাপ সোমাই আছে। বহুত দেৰিৰ পৰা আমাক কণ্টেক্ট কৰিছিলে। আমি আহিছোঁ এতিয়া ৰেস্কিউ কৰিবৰ কাৰণে। আহক ভিডিঅ'টো চাই থাকিব। পুৰা ফেনাইল পুৰা গোন্ধাই আছে। মুচুৰাগোম সাপ ভিডিঅ'টো কওক। ইয়াত ফেনাইল মাৰ কাৰণে ভয় খাইছে আৰু হেৰি হৈছে। আপোনাৰ ফেনাইলটো মাৰিব নালাগিছিলে, সি দুৰ্বল হৈ থাকিলে বেচেৰা। এইটো ধৰক। ইয়াৰ গাত ফেনাইল লাগিছে। আপোনাৰ পানী অকণমান দিয়কচোন। ই এটা খং উঠিছে। ইয়াৰ গাত ফেনাইল লাগিছে। ফেনাইল লাগিলে বহুত বেয়া দুখ হেৰি হয়, কষ্ট হয়। পুৰা এগ্ৰেছিভ হৈ আছে পুৰা না? এই পুৰা এগ্ৰেছিভ হৈ গ'ল। দেখিছে না, ফচফচাই আছে। একো নাই, ভয় কৰিব নাই। ইমান ভয় কৰিলে কি আছে? এইটো অবিষাক্ত সাপ, মুচুৰাগোম, সৰু পোৱালি। এইটো মুচুৰাগোম, এইটো বিষ নাইকিয়া সাপ। আপোনালোকে বস্তুটো চাই লওক, আহক। তুমি দেখুৱাই দিয়া, সাইডটো বিষয়ে দেখুৱাই দিয়া। তুমি ধৰি পেলাই সাপটো দেখাই দিয়া। পানী নালাগে, পথাৰ দি দিম। এই আগফালে পথাৰ দি দিম, নালাগে পানী। আগফালে পথাৰ দি দিলে এইটো বিষ নাইকিয়া সাপ। আপোনাৰ এনেই ভয় খাইছে। নাহে, সাপ একে জেগাত নাথাকে। আপোনালোকে বাৰীখনত নিগনি চিগনি থকা জেগাবিলাক চাফা কৰি ৰাখিব, জংঘলটো। তেতিয়া নিগনি বাহ গ'লেহে ইয়াত। ইয়াৰ নাম হ'ল ইণ্ডিয়ান ৰেড স্নেক। দেখাই দিয়া, দেখাই দিয়া। এইটো চাওক, আহক। আপোনাৰ মূৰটো চাই লওক, আহক। এইফালে চাওক, মুচুৰাগোমৰ এনেকে ক'লা বগা আঁচ থাকিব, দেখিছেনে? এই মুচুৰাগোমৰ মূৰটো লিহিকা, নেগুৰটো লিহিকা। ই নেগুৱে মাৰে বুলি কয়, নেগুৱে নামাৰে। নেগুৰত বিষ নাথাকে দেই। ই তাৰমানে স্পীড ল'বৰ কাৰণে নেগুৰডাল বেছিকে লৰে, বুজি পালে? পলাবৰ কাৰণে। আৰু ই অবিষাক্ত সাপ। ইয়াক মই মুখখন মেলি দেখাই দিওঁ, চাই লওক আপোনালোকে। টৰ্চটো দেখাই দিয়ক। নাই, চাই লওক, আপোনালোকৰ জৰুৰী এইটো। আমি এৱাৰনেছৰ কাৰণে কাম কৰি আছোঁ। ভয় খাবলগীয়া কথা নাই তাত। এইটো ঘৰত বাৰী ৰখীয়া বুলিয়ে কয়। আগৰ দিনৰ মানুহেতো বোৱাৰী ৰখীয়া বুলি কোনটো সাপক কয়? বাৰী ৰখীয়া সাপ এইটোৱে আগৰ দিনত। তো ইয়াত আপোনাৰ এই হাগিছে, এই মোৰ হাতত এয়া হাগিছেহি। এইটো আপোনাৰ বিষদাল নাথাকে, চাই লওক এবাৰ আপোনালোকে। মই খুলি দেখুৱাই দিছোঁ, দেখিছেনে? ওপৰফালে বিষদাল নাথাকে এইটো, দেখিছে? তো এইটো অবিষাক্ত সাপ। নালাগে, সিফালে পথাৰত এৰি দিলে হৈ গ'ল। আহক এইখনলৈ। সন্ধিয়া হোৱাৰ কাৰণে ভিডিঅ'টো কৰাত অলপ অসুবিধা হ'ল। ভিডিঅ' ক্লিয়াৰিটিটো কম হৈছে। আৰু ওচৰতে আমি সাপটো এৰি দিবলৈ ডিচাইড কৰিলোঁ। ইণ্ডিয়ান ৰেড স্নেক। ইণ্ডিয়ান ৰেড স্নেক। ৰেড স্নেক, ঠিক আছে? তুমি ল'ৰা মানুহে যিটো ভয় খালা, ছোৱালী এজনীও নাখাই দেখোন। সেই এইটো অবিষাক্ত সাপ, মই কৈছোঁ দেখোন। দিবেন দা, চাই লওক সাপটো দেই। ইয়াক এৰি দিছোঁ। ইফালে মাথাটো একদম দলৈ দিয়া দে। ষ্টপ কৰি দিয়ক।